सरकार जेनेकुवा काम কৰি আছে যেনেকুৱা ৰাজ্যৰ কাম কৰি আছে ইয়াত কোনো ভুল তথ্য নাই। আমি নিশ্চিতভাৱে চৰকাৰ কঠিম। কিছুমান পালি নেতা আমাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে বহুত প্ৰতিবাদ বা বহুত কৰিছে। তেখেতে কিন্তু সুবিধাবাদীৰ কাৰণে কৰিছে। যেনেকুৱা সিটিজেনশিপ এমেণ্ডমেণ্ট এক্ট লৈ সকলো অসমবাসী ৰাইজক মানে ৰাজপথত থিয় কৰাই 5 গৰাকীক শহীদ কৰাইছিল। সৰ্বানন্দ সোণোৱাল হেমন্ত বা আমাৰ কেন্দ্ৰীয় চৰকাৰে তেখেতে কৈছিল যে এই প্ৰতিবাদ কাৰ প্ৰতিবাদ আপোনাৰ অসমৰ কাৰণে কৰিছে, আপোনাৰ অপমান কৰি আছে। এনেকুৱা বহুত কোৱা হৈছিল যে আমাৰ বিদেশী অসমত এজন বিদেশী মানুহ আমি কেতিয়া বোজা নলওঁ, আমি বিদেশী মানুহ সোমাবলৈ নিদিওঁ আৰু অসমত আমি যিমান বিদেশী আছে আমাৰ অসমত কোনো বিদেশী নাই বুলি তেখেতে কৈছিল। আপোনালোকে কিয় আন্দোলন কৰিছিল? কিন্তু তেখেতে নুবুজাকৈ তেখেতে আমাৰ মানে বিজেপিৰ বিৰুদ্ধে জাঙৰ খাই ৰাইজৰ মাজত হাজাৰ হাজাৰ জনতাক আগুৱাই আজি 5 গৰাকীক শ্বহীদ কৰিলে। তেখেতৰ কাৰণে তেখেতে নিজৰ সুবিধাৰ কাৰণে যিবিলাক ৰাজনৈতিক সংগঠন দলীয় ৰাজনীতিক মানে জড়িত হৈছে, তেখেত নিজৰ সুবিধাৰ কাৰণে তেখেতে ৰাজনীতিৰ লগত জড়িত হৈছে। তেখেতে কোনো আমাৰ অসমবাসীৰ কাৰণে কৰা নাই। আমাৰ অসমবাসীৰ কাৰণে যিমান উন্নয়ন কৰিব লাগে, যিমান কাম কৰিব লাগে, এইটো আমাৰ অসম চৰকাৰে কিন্তু কৰি আছে ইতিমধ্যে। গতিকে আমাৰ চৰকাৰ আগন্তুক দিনত 100+ এইটো আমি নিশ্চয় পাম। ইয়াত আমাৰ কোনো কোশ্চিন নাই যে আমি ইয়াত কি হ'ব নহ'ব। 100ৰ ওপৰতে আমি পাবলৈ এটা আশা আছো। 100 নিশ্চয় কেতিয়াও নাহিব। গতিকে আমি চৰকাৰ গঠন কৰিম।